যিখিনি কেণ্ডিডেটে তিনিচুকীয়া লিখাপানীত আৰু লগতে তেজুত ইণ্ডিয়ান আৰ্মি পৰ্টালৰ ইণ্টাৰভিউ দিয়াইছিলে, সেইসকল কেণ্ডিডেটে বহুতখিনিয়ে মোক কমেণ্ট কৰি আছে যে দাদা ৰিজাল্টটো কেতিয়া দিব আৰু জইনিং কেতিয়া হ'ব বুলি সকলোৱে এনেকুৱা ধৰণৰ মোক কমেণ্ট কৰি আছে। গতিকে মই এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। জইনিং কেতিয়াৰ পৰা হ'ব মই এইখিনি কথা মই বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এনেকুৱা ধৰণৰ কৰিছে কি কিছুমানক ফোন কৰিছে, কিছুমানক ফোন কৰা নাই। যিহেতু 600টা পোষ্ট আছিলে টোটেলি, বহুতখিনি কেণ্ডিডেটে পাছ কৰিবলৈ সক্ষম হৈছে। লিখাপানীতে হওক বা তেজুতে হওক বহুতখিনি কেণ্ডিডেটে পাছ কৰিছে। পাছ কৰাৰ পিছত কিছুমানৰ ফোন আহিছে, কিছুমানৰ ফোন অহা নাই। এনেকুৱা ধৰণৰ হয়, কিছুমান যিসকল কেণ্ডিডেটক ফোন কৰিছে সেইসকলৰ কাৰণেতো ভাল খবৰ, জইনিং কৰিবৰ কাৰণে অলৰেডি সিহঁতক ফোন কৰি জনাই দিয়া হৈছে। আৰু কিছুমানক ফোন কৰি কিনে কোৱা হোৱা নাই এতিয়ালৈকে, হয়তো ক'ব চাগে সিহঁতে। কাৰণ কিয় আজি 25 আগষ্ট হৈ গ'ল। কাৰণ কিয় চাপকৈ লিখা আছে, যে ক্লিয়াৰকৈ লিখা আছে, যোনখন তেজুৰ এডভাৰটাইজমেণ্ট ওলাইছিলে সেইখন এডভাৰটাইজমেণ্টত আপোনালোকৰ টোটেলি তাত লিখি দিয়া হৈছিলে কি 1 ছেপ্টেম্বৰৰ পৰা জইনিং হ'ব, 1 ছেপ্টেম্বৰৰ পৰা জইনিং হ'ব আৰু 26 ফেব্ৰুৱাৰী 2026 লৈকে আপোনালোকৰ চাকৰিটো হ'ব। মানে 6 মাহ আপোনালোকৰ 1 তাৰিখৰ পৰা 1 ছেপ্টেম্বৰৰ পৰা 26 ফেব্ৰুৱাৰী 2026 লৈকে আপোনালোকৰ 179 ডেজ কমপ্লিট হৈ যাব। যিহেতু পটাৰৰ যোনখিনি চাকৰি হয়, সেইখিনি চাকৰিৰ কাৰণে পটাৰৰ যোনখিনি হয় 6 মাহ কাৰণে হয়, 179 ডেজে হয়। এইটোৱে আৰু কিছুমানক ফোন কৰিছে, কিছুমানক ফোন কৰা নাই। হয়তো কিছুমানক ৱেইটিং লিষ্টত ৰাখিব, বহুতখিনি কেণ্ডিডেটক ৱেইটিং লিষ্টত ৰাখে। কাৰণ কি আপোনালোকে নিশ্চয় গম পায়, যিহেতু অৰুণাচল টাৱাঙত আৰু দিৰাঙত লৈছিলে, বহুতখিনি কেণ্ডিডেটে তাত পাছ কৰিছিলে। পাছ কৰাৰ পিছত বহুতখিনি কেণ্ডিডেটে পাবলৈ সক্ষম হৈছে আৰু বহুতখিনি কেণ্ডিডেট পাবলৈ সক্ষম হোৱা নাই। বহুতখিনি কেণ্ডিডেটক ৱেইটিং লিষ্টত ৰাখি দিয়া হয় পটাৰত। কাৰণ কি কাৰণে ৰাখি দিয়া হয়, পটাৰৰ কামটোতো আপোনালোকে জানে বহুতখিনি হাৰ্ড ৱৰ্কিং হয়। কিছুমানে কাম কৰিব নোৱাৰি গুচি আহে। কাৰণ কিয় সেই যেতিয়া গুচি আহিব পষ্টটো আৰু খালী হৈ যায়, খালী হ'লে ৱেইটিং লিষ্টত থকাখিনি সিহঁতে আকৌ ৰিটাৰ্ণ মাতি লয়। যিখিনি এতিয়া টাৱাঙত আৰু দিৰাঙত লৈছিলে সেইসকলক এতিয়া কিছুমানলৈকে কোৱালিফাইড কৰি থৈ দিয়া ল'ৰাখিনিকো ফোন কৰা নাই। আৰু কিছুমানক এতিয়াও ফোন কৰিছে। হয়তো 2 দিনমান আগতে মোৰ লগৰ এজনকে ফোন কৰিছে, দিৰাঙত যেতিয়া ইণ্টাৰভিউ দিছিলে তেখেতক ৱেইটিং লিষ্টত ৰাখিছিলে। ৱেইটিং লিষ্টত ৰখাৰ পিছত এতিয়া তেখেতক ফোন কৰি মাতি আছে জইনিং কৰিবলৈ। কাৰণ কিয় হয়তো তাত পষ্ট খালী হৈছে। ঠিক এনেকুৱা ধৰণৰ এতিয়া তেজুৰো এনেকুৱা হ'ব আৰু লিখাপালীৰো এনেকুৱা হ'ব। কাৰণ কিয় মানে ৱেইটিং লিষ্টত থাকিব পাৰে আপোনালোকে, হয়তো নহ'লে আপোনালোকে ডাইৰেক্টলি হয়তো ফোন কৰিব চাগে 1 তাৰিখৰ আগত। কাৰণ কিয় 1 তাৰিখৰ পৰা জইনিং আছে। মই এইখিনিয়ে কৰিব বিচাৰিছিলোঁ। কাৰণ কিয় বহুতে মোক কমেণ্ট কৰি আছিলে কেতিয়াৰ পৰা জইনিং হ'ব। আপোনালোকক মই দেখাই দিছোঁ, অলপ চাই লওক। ইয়াতে এডভাৰটাইজমেণ্টত লিখা আছে অলৰেডি চাপকৈ 1 ছেপ্টেম্বৰ 2025 আৰু লগতে 26 ফেব্ৰুৱাৰী 2026 লৈকে আপোনালোকৰ কমপ্লিট চাকৰি থাকিব। সেয়ে আৰু ভিডিঅ'টো। গতিকে মই আপোনালোকক বহুতখিনি কমেণ্ট দেখাৰ বাবে ভিডিঅ'টো তৈয়াৰ কৰিলোঁ। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, নিশ্চয় আপোনালোকে বুজি পালে। সকলোকে এৰিছোঁ, বাই বাই। নেক্সট ভিডিঅ' লগ পাম। এনেধৰণৰ আপডেট পাই থাকিব আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব। আপোনালোকে নতুন আপডেট পাই থাকিব। আৰু লগতে বহুতখিনি পষ্ট ওলাই আছে। আৰু যিহেতু অক্টোবৰ নৱেম্বৰত আকৌ আপোনালোকৰ অসম পুলিচৰ নতুন পষ্ট ওলাব। কাৰণ কিয় যিসকলৰ বয়স আছে অসম পুলিচৰ কাৰণে সিহঁতেতো মোৰ মতে নোযোৱাটোৱে ভাল বুলি ভাবোঁ মই। কাৰণ কিয় পটাৰৰ কামটো আপোনালোকৰ পাৰ্মানেণ্টলি জব নহয়। 6 মাহ পিছত আপোনালোকৰ খতম হৈ যাব। তাৰপিছত আপোনালোকে কি কৰিব? গতিকে পুলিচৰ কাৰণে যদি বয়স আছে এতিয়াৰ পৰাই প্ৰেক্টিছ কৰা চুৰু কৰক। আৰু লগতে টি আৰ্মিও আহি আছে আপোনালোকৰ নৱেম্বৰ মাহতে। গতিকে এইখিনি আপডেট আছিলে। এইটোৱে মই কিবা কৰিছোঁ যাতে আপোনালোকে কথাখিনি বুজি পাইছে মোৰ। মই বাৰে ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটোত মই যিমানখিনি পাৰোঁ আপডেট দিবলৈ চেষ্টা কৰোঁ। গতিকে আজিলৈ এৰিছোঁ, বাই বাই। নেক্সট ভিডিঅ' লগ পাম।